যিয়ে ব্ৰিটিছ চৰকাৰ আৰু স্বাধীনতাৰ পিছত ভাৰত চৰকাৰ একেৰাহে দুখন দেশৰ পুলিচৰ নিৰ্দয় আহৰণ কৰিছিল। যোৱাকালি ৰাতি মোৰ ঘৰৰ কেম্পাছত চুৰ সোমাইছিল। কপাল মোৰ ভাল নে সিহঁতৰ বেয়া গম নাপালো, কিন্তু মোৰ ঘৰৰ পৰা একো নিব নোৱাৰিলে। তেতিয়া মোৰ মনত আহিল যে চুৰি বিদ্যা কিন্তু কম বিদ্যা নহয় দেই, ধৰাত নপৰিলে ইয়ে উত্তম বিদ্যা। তেতিয়া ভাৰতবৰ্ষত এনেকুৱা কোন চুৰ আছে যি নেকি এই উত্তম বিদ্যাৰ অধিকাৰী, মই জানিবলৈ চাৰ্চ কৰিলোঁ ইণ্টাৰনেটত। বহু মানুহৰ নাম আহিল, কিন্তু এজন মানুহৰ জীৱনৰ অধ্যায়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে। যেন কিবা কাল্পনিক জগতৰ ব্যক্তিহে তেখেত, নায়ক বুলিম নে খলনায়ক। মই কোৱা মানুহজনৰ নাম হৈছে নটৱাৰলাল। এতিয়া হয়তো আপোনালোকৰ মনত প্ৰশ্ন এটাই বাৰুকৈ খুন্দাইছে, কোন হয় এই নটৱাৰলাল? প্ৰবাদ আছে আৰু ইতিহাস সাক্ষী আছে যে ছাকচেছ বা সফলতা পাবলৈ কোনো শ্বৰ্টকাট নাই, কিন্তু নটৱাৰলাল হৈছে এনে এজন ব্যক্তি যিয়ে এই ইতিহাসো সলনি কৰি দিছে। ভাৰতবৰ্ষত যেতিয়া যেতিয়াই ঠগ প্ৰবঞ্চকৰ নাম ওলায়, নটৱাৰলাল বুলি সেই ব্যক্তিজনক অভিহিত কৰা হয়। হাজাৰ হাজাৰ মানুহক কোটি কোটি টকাৰ ঠগোৱা এই ব্যক্তিজনক ঠগৰ দুনিয়াৰ একচ্ছত্ৰী সম্ৰাট বুলি জনা যায়। ইতিহাসৰ অধ্যায়ত নটৱাৰলালৰ এই কাহিনী সোণালী আখৰেৰে লিপিবদ্ধ। নটৱাৰলালৰ জীৱনৰ অধ্যায় ইমানেই ৰোমাঞ্চকৰ যে তেওঁৰ জীৱনৰ ওপৰত বহু চিনেমা নিৰ্মাণ হৈ গৈছে। তাৰে ভিতৰত অমিতাভ বচ্চনৰ নটৱাৰলাল আৰু ইমৰান হাছমীৰ ৰাজা নটৱাৰলাল অন্যতম। নটৱাৰলালে টাটা, বিৰলা, ধীৰুভাই আম্বানী নিচিনা মানুহকো ঠগাই কোটি কোটি টকা উলিয়াই নিছিলে। তাজমহল নামটো শুনিলে আপুনি ক'ব যে বহু মূল্যৱান সম্পদ আৰু এক প্ৰেমৰ প্ৰতীক। কিন্তু এই তাজমহলো এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ বিক্ৰী কৰা হৈছিল। আপুনি ভাবিব কেনেকৈ সম্ভৱ এইটো? অসম্ভৱ কাৰণেতো আজিৰ এই এপিছডত তেওঁ স্থান পাইছে। তাজমহল বিক্ৰী কৰিবলৈ নটৱাৰলালে ইয়াৰে আশে পাশে এজন চৰকাৰী অফিচাৰৰ ৰূপ লৈ ঘূৰি ফুৰিছিল আৰু তেওঁৰ চকু আছিল বিদেশী পৰ্যটকৰ ওপৰত। যেতিয়া তেওঁ কোনো চিধা চাধা বিদেশী পৰ্যটক লগ পায়, তেওঁ কৈছিল যে ভাৰত চৰকাৰে উচিত মূল্য পালে এই তাজমহলটো বিক্ৰী কৰি দিব। আৰু এনেকৈ তেওঁ 3জন বিদেশীক ঠগাই তাজমহলটো বিক্ৰী কৰি দিছিলে। তাজমহলো বিক্ৰী হয়? ৰ'ব, এইটোতো একোৱেই নহয়। আগৰ কথাবোৰ শুনিলে আপোনাৰ চকু কপালত উঠিব। এই একেই কায়দাৰে তেওঁ লালকিল্লাটো দুবাৰ আৰু ৰাষ্ট্ৰপতি ভৱনটো বিক্ৰী কৰি দিছিলে। আন এটা আচৰিত কথা হ'ল যে নটৱাৰলালে পাৰ্লিয়ামেণ্ট হাউচটো 545জন ভিতৰত থকা কৰ্মচাৰীৰ সৈতে বিক্ৰী কৰি দিছিলে। আৰু সেইটো বিক্ৰী কৰিবলৈ সেই সময়ৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ ছহিটো নকল কৰিছিল। প্ৰত্যেকবাৰতে তেওঁ এজন চৰকাৰী অফিচাৰ হৈয়ে এই কামবোৰ কৰিছিল। এই বিখ্যাত কামকেইটাৰ উপৰিও তেওঁ আন আন বহু বিখ্যাত কাম কেইটামান কৰিছিল। 1986 চনৰ মে' মাহত তেওঁ দিল্লীৰ বৃহৎ অলংকাৰৰ দোকান ৰাজা জুৱেলাৰীক প্ৰায় 82,000 টকাৰ টুপি পিন্ধাইছিল। এইবাৰ কায়দাটো আছিল অলপ বেলেগ ধৰণৰ। মে' মাহৰ এটি সাধাৰণ দিনত তেওঁ এই অসাধাৰণ কামটো কৰিছিল এনেধৰণে। তেওঁ ৰাজা জুৱেলাৰীত গৈ কৈছিল যে তেওঁ বিত্তমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙৰ পিয়ে আৰু মন্ত্ৰী মহোদয়ৰ পুতেকৰ বিয়াৰ কাৰণে তেওঁক জুৱেলাৰী কিনাৰ দায়িত্ব দিছে। আৰু বাছি বাছি তেওঁ আটাইতকৈ ধুনীয়া আৰু মূল্যৱান অলংকাৰসমূহ পেক কৰি দোকানৰ 2জন কৰ্মচাৰীৰ সৈতে মন্ত্ৰী ঘৰলৈ লৈ যাব। আৰু কথামতে কাম হ'ল। আৰু কৰ্মচাৰী 2জনক মন্ত্ৰীৰ ঘৰৰ বাহিৰত ৰ'ব দি নটৱাৰলাল কেনেবাকৈ মন্ত্ৰীৰ ঘৰৰ ভিতৰত সোমায়। অলপ পিছত এখন 82,000 টকাৰ ড্ৰাফ্ট আনি কৰ্মচাৰী 2জনৰ হাতত দিয়ে। কিন্তু জুলুঙা মেকুৰী তেতিয়াহে ধৰাত পৰে যেতিয়া ৰাজা জুৱেলাৰীৰ মালিকে ড্ৰাফ্টখন
এখন বেংকত জমা কৰিব যায়। ৰাজাৰ জুৱেলাৰীৰ উপৰিও তেওঁ আন বহুতো সোণাৰীৰ পৰা ঠগাই লাখৰ ওপৰত টকাৰ হৰলুকি কৰিছিল। ইয়াৰে পিছত তেওঁৰ প্ৰিয় চিকাৰ আছিল বিলাসী ঘড়ীৰ বেপাৰী। একবাৰতো তেওঁ ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ এন.ডি. তিৱাৰীৰ পিএ হৈ নিউ দিল্লীৰ দোকান এখনত টুপি পিন্ধাইছিল। একদম চিনেমাৰ কায়দাৰে তেওঁ দোকানত সোমাই মালিকজনক কৈছিল যে কংগ্ৰেছৰ এখন মিটিঙত মন্ত্ৰী এন.ডি. তিৱাৰীয়ে তেওঁৰ সতীৰ্থসকলক ঘড়ী উপহাৰ দিব আৰু সেই সূত্ৰে ঘড়ী কেইটামান তেওঁ চাব। সেইদিনা তেওঁ ঘড়ী কেইটামান বাছি চাই তাত থৈ গুচি গ'ল। তাৰে পিছৰ দিনাখন এখন বিলাসী গাড়ীত তেওঁ পুনৰ সেই দোকানখনলৈকে ঘূৰি আহে। ঘূৰি অহাৰ পিছত দোকানৰ মালিকক কয় যে তেওঁ বাছি থৈ যোৱা 93টা ঘড়ী পেক কৰি নৰ্থ ব্লকলৈ লৈ যাব লাগে আৰু তাতে তেওঁ এখন বেংক ড্ৰাফ্ট তেওঁলোকক দিব। কথামতে কাম হ'ল আৰু নটৱাৰলালে ভাৰত চৰকাৰৰ নামত 32,829 টকাৰ এখন ড্ৰাফ্ট দি ঘড়ীকেইটা লৈ লয় আৰু দুদিন পিছত বেংকত এইখন ভুৱা ড্ৰাফ্ট বুলি ওলাই পৰে। ইয়াৰ উপৰিও বাৰাণসী, শ্বাহজাহানপুৰ, কানপুৰ ইত্যাদি আন আন চহৰত নটৱাৰলালে একেই কায়দাৰে লাখ লাখ টকাৰ ঘড়ী লুটি লৈ যায়। কিন্তু গোৰখপুৰত গৈ তেওঁ একেই কামতে পুলিচৰ হাতত ধৰা পৰে। ইণ্ডিয়ান ৰেলৱেও নটৱাৰলালৰ পৰা হাত সাৰিব পৰা নাছিল। নটৱাৰলালৰ পিতৃ এজন ষ্টেচন মাষ্টাৰ আছিল আৰু সেই সূত্ৰে তেওঁ ৰেলৱেৰ বহু গোপন খবৰ পাইছিল। তাৰোপৰি তেওঁ বিকম আৰু LLBৰ ডিগ্ৰীধাৰী আছিল আৰু এই আটাইবোৰ জ্ঞান একত্ৰিত কৰি এজন বিজ্ঞ ঠগ হৈ পৰিছিল। পোনপ্ৰথমবাৰৰ বাবে 1936 চনত নটৱাৰলালে ৰেলৱেক 9 টন লোহা বিক্ৰীৰে ঠগিব বিচাৰিছিল, কিন্তু সফল নহয় পুলিচৰ হাতত ধৰা পৰে। কিন্তু হতাশ নহয়, পুনৰ জেলৰ পৰা ওলাই নাগপুৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ ৰেলৱেক ঠগায়। ৰেলৱেৰ উপৰিও বহু বেংককো তেওঁ বহু টকাৰ টুপি পিন্ধায়। ইমানখিনি শুনাৰ পিছত আপুনি হয়তো ভাবিছে যে এই নটৱাৰলাল ক'ৰ পৰা আহিছিল। দৰাচলতে নটৱাৰলালৰ আচল নাম হৈছে মিখিলেশ কুমাৰ শ্ৰীবাস্তৱ। এই নামটো সলনি তেওঁ আন 50টা নামহে গোটেই জীৱনত ব্যৱহাৰ কৰে। নটৱাৰলালৰ জন্ম বিহাৰৰ ৰাজধানী পাটনাৰ পৰা প্ৰায় 200 কিলোমিটাৰ নিলগত থকা বাংৰা নামৰ এখন গাঁৱত হৈছিল। আৰু আনহাতে এই গাঁৱৰ ওচৰতে আন এখন বিখ্যাত গাঁও আছিল, য'ত নেকি ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হৈছিল। গাঁওখনৰ নাম হৈছে জিৰাদেৱী গাঁও। এই দুয়োখন গাঁৱৰ ৰাইজে এই দুজন ব্যক্তিক লৈ গৌৰৱ অনুভৱ কৰে। ৰাজেন্দ্ৰ প্ৰসাদটো ঠিক আছে, কিন্তু প্ৰশ্ন হয় নটৱাৰলালক লৈ গৌৰৱ কিয়? গাঁৱৰ ৰাইজৰ কাৰণে নটৱাৰলাল ভগৱান। তেওঁলোকৰ মতে নটৱাৰলালে সদায় ধনীক লুটি দুখীয়াক সহায় কৰিছিল আৰু তেওঁ জীৱনত কেতিয়াও কোনো অস্ত্ৰ প্ৰয়োগ কৰা নাছিল। ব্ৰিটিছ চৰকাৰে বাংৰা গাঁৱত থকা নটৱাৰলালৰ ঘৰটো এবাৰ ভাঙি পেলাইছিল, কিন্তু আজি সেই ঘৰটো নটৱাৰলালৰ পৰিবাৰৰ সম্পত্তি হৈ আছে। নটৱাৰলাল পঢ়া শুনাত সিমান ভাল নাছিল। স্কুলীয়া শিক্ষা তেওঁ নিজ গাঁৱতে লয় আৰু 9ম শ্ৰেণীৰ পিছত উচ্চ শিক্ষাৰ বাবে তেওঁ পাটনালৈ তেওঁ ঘৰৰ মানুহে তেখেতক পঠাই দিয়ে আৰু এয়ে আৰম্ভণি আছিল মিখিলেশ কুমাৰ শ্ৰীবাস্তৱৰ পৰা নটৱাৰলাল হোৱা। এবাৰ নটৱাৰলালক এজন ওচৰ চুবুৰীয়াই এখন ড্ৰাফ্ট বেংকত জমা কৰিবলৈ দিয়ে আৰু তেতিয়া আৰম্ভ হয় এই বিখ্যাত ঠগজনৰ কাহিনী। তেওঁ ড্ৰাফ্টত থকা চহীটো নকল কৰি এখন কাগজত লিখি লয় আৰু লাহে লাহে সৰ্বমুঠ 1000 টকা উলিয়াই দিয়ে আৰু আনে গম পোৱাৰ আগতেই পাটনাৰ পৰা কলকাতালৈ পলাই যায়। কলকাতাত থকা এজন সম্পৰ্কীয় সহায়ত বলৰাম দেৱ হাইস্কুলত এডমিশ্যন লয়। তাৰপিছত
কলকাতা ইউনিভাৰ্চিটিৰ পৰা বিকম ডিগ্ৰী লৈ LLBও কমপ্লিট কৰে। পঢ়ি থকাৰ সময়ত তেওঁ এজন ষ্টক ব্ৰকাৰ হিচাপেও কাম কৰিছিল, যাৰ ফলত তেওঁৰ শ্বেয়াৰ মাৰ্কেটৰ বহু জ্ঞান আহৰণ কৰে। আৰু এই আটাইবোৰ ডিগ্ৰী আৰু জ্ঞানৰ ফলত তেওঁৰ মগজুত বহু নতুন নতুন কুবুদ্ধিৰ সৃষ্টি হয়। আৰু এই বুদ্ধিৰে তেওঁ নিজৰ কাৰণে বহু ফৰ্জি ডিগ্ৰী চাৰ্টিফিকেট বনাই লয় আৰু তাৰ সহায়তে কলকাতাৰ এখন স্কুলত প্ৰিন্সিপাল হৈ অভিজাত পৰিয়ালৰ ছাত্ৰৰ অভিভাৱকৰ পৰা প্ৰায় 4.5 লাখ টকা লুটি লৈ যায়। নটৱাৰলালৰ কলা অধ্যায়ৰ কিতাপৰ পাঠৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছিল আৰু বাৰে বাৰে আৰক্ষীৰ হাতত কৰায়ত্ব হৈও অতি সহজে পলায়ন কৰিছিল। তেওঁৰ কলা অধ্যায়ৰ কথা ইয়াতে বুজিব পাৰি যে তেওঁক 10খন ৰাজ্যৰ পুলিচে একেলগ হৈ বিচাৰি ফুৰিছিল। কিন্তু আচৰিত কথা হ'ল যে নটৱাৰলালে গোটেই জীৱনত কেতিয়াও কোনো অস্ত্ৰ প্ৰয়োগ কৰা নাছিল। তেখেতে ঠগবাজিটো এক কলা হিচাপে ব্যৱহাৰ কৰিছিল আৰু বাৰে বাৰে নাটকীয় ধৰণে মানুহক ঠগিছিল, নাটকীয় ধৰণে পুলিচৰ হাতত কৰায়ত্ব হৈছিল আৰু নাটকীয় ৰূপে জেলৰ পৰা পলাইছিল। গোটেই জীৱন নটৱাৰলালে 50টা নামৰ সৈতে 50টা ৰূপ সলাইছিল আৰু যাৰ ফলত পুলিচক সহজতে ধূলি দি পলাব পাৰিছিল। তেওঁৰ নামৰ ভিতৰত সুৰেন্দ্ৰ কুমাৰ, অম্বিকা পাণ্ডে, সীতাৰাম, বীৰেন ময়ূৰ, শংকৰলাল ইত্যাদি প্ৰখ্যাত। 1950ৰ পৰা 60ৰ দশকলৈ ভাৰতৰ কোনো ডাঙৰ বিখ্যাত বেপাৰী বেংক নটৱাৰলালৰ হাতৰ পৰা সাৰি যাব পৰা নাছিল। যিকোনো ঠগ কৰাৰ আগত নটৱাৰলালে সেই ব্যক্তিজনক তন্নতন্নকৈ অধ্যয়ন কৰিছিল। সন্দেহৰ আওতাত নাহিবলৈ বিলাসী গাড়ী, বিলাসী ঘৰ, কাপোৰ ইত্যাদি যোগাৰ কৰি লৈছিল আৰু এই আটাইবোৰ তেওঁৰ চক্ৰান্তৰ অংশীদাৰ আছিল। নটৱাৰলালক মহামান্য আদালতে 117 বছৰৰ কাৰাদণ্ড বিহিছিল। কিন্তু জেলৰ পৰা পলোৱাটো নটৱাৰলালৰ ভাতৰ লগত পানী খোৱা কথা আছিল। তেওঁ সৰ্বমুঠ 9 বাৰ জেলৰ পৰা পলায়। তেওঁ একমাত্ৰ ব্যক্তি যিয়ে ব্ৰিটিছ চৰকাৰ আৰু স্বাধীনতাৰ পিছত ভাৰত চৰকাৰ একেৰাহে দুখন দেশৰ পুলিচৰ নিৰ্দেশ আহৰণ কৰিছিল। 117 বছৰৰ কাৰাদণ্ড লাভ কৰা নটৱাৰলালে মাত্ৰ 20 বছৰহে জেলত থাকে। প্ৰথমবাৰৰ বাবে 1939 চনত মাদ্ৰাজ পুলিচ, 1942 চনত পাটনা পুলিচ, 1946 চনত গোৰখপুৰ পুলিচ আৰু 1947 চনত বাৰাণসী পুলিচৰ হাতত তেওঁ আটক হয়। পিছে আটাইকেইবাৰে তেওঁ সহজে পলাই ফুৰে। বাৰাণসীত গ্ৰেপ্তাৰ হোৱাৰ পিছত নটৱাৰলালক তিহাৰ জেললৈ প্ৰেৰণ কৰা হয়। কিন্তু তিহাৰ জেলৰ পৰাও নটৱাৰলালে পলাবলৈ সক্ষম হয়। এনেকৈয়ে গ্ৰেপ্তাৰ আৰু পলায়নৰ নাটকখন চলি থাকে। তাৰ মাজতে 1956 চনৰ 20 জুনত মেৰাথত পুলিচে নটৱাৰলালক গ্ৰেপ্তাৰ কৰি লক্ষ্ণৌৰ এখন জেললৈ প্ৰেৰণ কৰে। 24 ফেব্ৰুৱাৰী 1957 চনত এজন বন্ধুৰ জৰিয়তে এযোৰ পুলিচৰ ইউনিফৰ্ম তেওঁ যোগাৰ কৰিলে আৰু সেইযোৰ কাপোৰ পিন্ধি অনায়াসে জেলৰ পৰা পলায়ন কৰে। অৱশ্যে এইবাৰ তেওঁক 11জন পুলিচে সহায় কৰে আৰু সহায়ৰ বিনিময়ত তেওঁ পুলিচ কেইজনক 5 লাখ টকা দিয়াৰ কথা দিয়ে। পিছত তেওঁ কথা ৰাখেও। পলোৱাৰ পিছত পুলিচ কেইজনে যেতিয়া বেগটো খুলি চায়, বেগৰ ভিতৰত ডুপ্লিকেট টকাহে ওলায়। পিছত আটাইকেইজন পুলিচৰ জেল হয়। অন্ধ্ৰপ্ৰদেশৰ কাকিনাডা জেলৰ পৰাও এই একে কায়দাৰে 1975 চনৰ 26 জানুৱাৰীত তেওঁ পলায়। অন্তিমবাৰৰ বাবে তেওঁ 84 বছৰ বয়সত 1996 চনত কানপুৰ জেলত থকা নটৱাৰলালক দিল্লীৰ এইমছলৈ লৈ যোৱা হৈছিল, কাৰণ তেওঁৰ ভৰিত কিবা গুৰুতৰ বেমাৰে বাল হৈছিল। এইমছত চিকিৎসা কৰাই 26 জুনৰ দিনা 2জন পুলিচ কৰ্মী আৰু 2জন জেল কৰ্মীৰ সৈতে কানপুৰ জেললৈ ঘূৰাই অনাৰ কথা আছিল। যিহেতু নটৱাৰলালৰ ভৰিত সমস্যা আছিল, সেয়েহে তেওঁক হুইল চেয়াৰত দিল্লীৰ ষ্টেচনলৈ লৈ অহা হৈছিল। তাৰ পৰা পুৰুষোত্তম এক্সপ্ৰেছত কানপুৰ অহাৰ কথা আছিল। কিন্তু ৰাতি 10 বজাত যেতিয়া তেওঁলোক ষ্টেচন পায়, ট্ৰেইনখন অলৰেডি তাৰ পৰা ওলাই গৈছিল। যেতিয়া এজন পুলিচ কৰ্মীয়ে নটৱাৰলালক অনা হুইল চেয়াৰখন ঘূৰাই দিবলৈ যায়,
এজনে কানপুৰ যোৱা দ্বিতীয় ট্ৰেইনখনৰ খবৰ ল'ব যায়। তাৰপিছত আন এজন আৰক্ষীয়ে নেক্সট ট্ৰেইনখনত টাইমিং সুধিবৰ কাৰণে এনকুৱাৰী বুথত যায়। এতিয়া নটৱাৰলালৰ লগত আছিল মাত্ৰ এজন কৰ্মী। চেক বুজি নটৱাৰলালে তাত থকা একমাত্ৰ পুলিচ কৰ্মীজনক একাপ চাহ আনি দিব অনুৰোধ কৰিলে। 84 বছৰীয়া লৰিব নোৱাৰা বুঢ়া মানুহজনৰ কথাত দুখ লাগি তেওঁক একে জেগাত থাকিব কৈ পুলিচজন চাহ আনিব গ'ল। চাহ লৈ আহি যেতিয়া পুলিচে সেই জেগা পায় তাত নটৱাৰলাল নাছিল। কি আচৰিত, চলা ফুৰা কৰিব নোৱাৰা 84 বছৰীয়া বৃদ্ধজন কেনেকৈ গায়ব হৈ গ'ল, সেয়া আজিও ৰহস্য। পিছত কৰ্তব্যত গাফিলতি কৰাৰ অপৰাধত আটাইকেইজনৰ চাকৰি যায়। সেয়ে অন্তিমবাৰ আছিল যেতিয়া নটৱাৰলালক দেখা পোৱা গৈছিল। নটৱাৰলালৰ মৃত্যু কেতিয়া হৈছিল সেয়াও এক ৰহস্য। 2009 চনত নটৱাৰলালৰ উকিলজনে আদালতত তেওঁৰ মৃত্যু 25 জুলাইত হোৱা বুলি উদ্ধৃতি দি তেওঁৰ ওপৰত থকা 100ৰো অধিক কেছ বন্ধ কৰিবলৈ আবেদন জনায়। আকৌ আনহাতে নটৱাৰলালৰ ভাতৃ গংগা প্ৰসাদৰ মতে 1996 চনতে নটৱাৰলালৰ মৃত্যু হৈছিল। এনেকুৱা এজন ব্যক্তি যাৰ মৃত্যু হৈছে দুবাৰ, 10খন ৰাজ্যৰ পুলিচে যাক বিচাৰি নাপালে, 2খন দেশৰ চৰকাৰে যাক কৰায়ত্ব কৰিব নাপালে, টাটা আম্বানীও যাৰ আগত নীতিগিল, সেয়াই হৈছে নটৱাৰলাল।